আমি এটা পাহাৰ একদম ওপৰত আছো আৰু ওপৰত আছে আকৌ বেলেগ এখন বাগান চাবলৈ যায় বোলে তাত কিবা কিবি নাই মিলা এইফালে এখন অথনি দেখা ডাঙৰ নদীখন তাত দেখা ডাঙৰ নদীখন ইয়াত অলপ পাতলা হৈ গ'ল এইফালে এতিয়া খোজকাঢ়ি যাব লাগিব প্ৰায় সন্ধিয়া হৈ গ'লহি সন্ধিয়াই হ'ল আৰু ইয়াত যিহেতু হাবি জংঘলটো বেছি এতিয়া আৰু এখন বাগান চাবলৈ গৈ আছে কমলাৰ বাগান বিক্ৰমতে ল'ব চাগে কমলা ল'ব মানে সিহঁতি কিন্তু পচন্দ কৰিব লাগিব ন বস্তু চাই মেলি ল'ব লাগিব এইফালে গোটেই পাহাৰ এইফালেও পাহাৰৰ মাজে মাজে গৈ আছোঁ এতিয়া মই গৈছোঁ একেবাৰে পিছত আৰু এইফালে হাবি ইফালে হাবি মাজত মাত্ৰ লুংলুঙীয়া ৰাস্তা পাহাৰৰ মাজত পাহাৰৰ লুংলুঙীয়া বাট ইয়াত আকৌ এখন আকৌ ওলমা দলং আছে বাঁহৰ ওলমা দলং কিন্তু ৰছীবিলাক এইবিলাক লোহৰ হয় ওলমা দলংটো বাঁহৰ সেইটো বাঁহৰ ওলমা দলং লৈছে বে মই আজি ফাৰ্ষ্ট টাইম ওলমা দলঙত উঠিছোঁ দেই বেয়া লৰিছে বে যেনে তেনে পাৰ ভাই গড বহুত ওপৰলৈ উঠিব লাগে ৰাস্তাটো তোমালোকে দেখাই নাই চাগে অলপ বগা য'ত দেখিছা এইটো ৰাস্তাই ন ওপৰলৈ মাই গড তহঁতি গেলা ইমান দূৰলৈ আহিছ সোনকালে প্লেনিং নাই আকৌ বগৰ ৰাস্তা পে পাহাৰৰ বহুত দূৰ যাব লাগিব চাগে এতিয়াও সেই দলংখনৰ পৰা এতিয়া খোজকাঢ়িলোঁ কমচে কম আধা ঘণ্টা অলপ দৌৰি যাব লাগিব মানুহকেইজন কাৰণ আগত গ'লগৈ আমি ওলমা দলংখনৰ ফটো মাৰিব ৰখি দিলোঁ কিন্তু ষ্টেপ আছে সেইটো ভাল আৰু মাতটো শুনিছোঁ সেই মাই গড ইমান হাবি পাহাৰ এটা ওচৰৰ পৰা লহি ডাইৰেক্ট মানে যেনেকৈ ভিডিঅ'বিলাকত দেখাই ন মেন ভাৰ্চেছ ৱাইল্ডত ডিস্কভাৰীত তেনেকুৱা নিচিনা ফিল এটা হৈছে মানে সেইটো বিক্ৰম সেইটো মই কোন ভাগৰ লাগিছে গৈ আছোঁ তথাপিও যাব লাগিব ন তোমালোকক দেখুৱাম বুলি কৈছোঁ যে দেখুৱাব লাগিব আৰু ইমানে যদি কষ্ট কৰাৰ পিছত এটা ভাল ভিউজ নাহে কেইটামান ভাল লাইক নাহে তেতিয়া বেয়া লাগে ন চ' কষ্ট দিলে চাই লাইক কৰা বিক্ৰম পাৰিবিনে মাই গড যে গৈ আছোঁ নামিব পাৰিমনে বাৰু আই ডণ্ট ন' চাই থাকা আছে সেইকেইজন ওপৰত গৈ আছে আমি এতিয়া ইয়াৰ পৰা এনেকৈ ঘূৰি এনেকৈ তাত যাব লাগিব চলো আকৌ এইফালে উঠিব লাগিব সেনেকৈ সেইকেইজন ওপৰত পাহাৰ এটা ওপৰত পালোঁ মাই গড মজা লাগিব পাহাৰৰ ওপৰৰ পৰা বোলা A few moments later. ফাইনেলি আহি একেবাৰে পাহাৰৰ ওপৰত গোটেই পাহাৰ তলত সেয়া আমি এটা পাহাৰ একদম ওপৰত আছো আৰু ওপৰত আছে আৰু কিমান দূৰ আছে দাদা অলপ আছে বোলে গম পাইছা কিমান ভাগৰ লাগিছে তো লাইক কৰা পাহাৰৰ ওপৰত ইউটিউব খুলিছে নেকি ইউটিউব এটা আছে ককাই সাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়ক আমি भी কৰিম सब्सक्राइब करो एकदम बढ़िया के करो पहाड़ एरिया अरे हम लोग तो देवी आदमी है आदि आदमी है आई ट्रैवल सब्सक्राइब कर लीजिएगा कभी और भी बहुत ही नहीं अच्छा है। मिलेगा आप लोग हम लोग का जैसा जंगल वाला है हम लोग ये बात सही है हम लोग पहाड़िया है
হেল্ল' এভৰিৱান আৰু যাব লাগিব ওপৰলৈ যাওঁ দাদাহঁত ভাল হয় একচুৱেলি আমাক লৈ আহিছে বহুতখিনি দেখুৱাই যথেষ্ট ভাগৰ লাগিছে যিমান যি নকৰা তুমি এনেকৈ বগালে ভাগৰ লাগিব খোৱা বোৱাটো ইমান নাই আৰু যাব লাগিব বোলে ফালে গোটেই পাহাৰ আৰু পাহাৰ আৰু পাহাৰ মোৰ ভাল পোৱা এডোখৰ জেগাত অ' মাই গড মজা লাগিছে এইফালে জুম খেতি হৈ থৈছে চাগে ধৰিব পাৰিছে যদি জুম খেতিটো তোমালোকে জুম খেতিৰ বিষয়ে অলপ জানা মোৰ ইমান নাজানো জাষ্ট কথাটোৱে কৈছোঁ চ' ফানি অ' মাই গড চলো লিখা আছে অন্তৰা পিৰমা পেকা আৰু ইয়াৰ এজন লোকেল দাদাই আমাক কৈছে সেইটো মানে হৈছে চন্তৰা নিচিঙিব ইয়াতো মানুহ ঘূৰি ফুৰে তেওঁলোকে যাতে চন্তৰা নিচিঙে তাৰ বাবে অনুৰোধ জনাইছে সেইটো এতিয়া ফাইনেলি আহি পাইলোহি আৰু বাগানত অ' দাদা বাগান পাই গ'লো নহয় আচল বাগানটো মানে অ' মাই গড পাই গ'লো ভালকৈ দেখাম বোলে ফাইনেলি আহি পাই গ'লোঁ কমলা বাগান সেইবিলাক গোটেই ৰঙা কমলা গোটেই কমলা সেইফালে কমলা এই ওপৰত গোটেই কমলা এতিয়া সেইফালে মানে আন্ধাৰ হৈ গ'ল যে পাহাৰৰ সেইকাৰণে ভালকৈ দেখা নাই এইফালে এইবিলাক চোৱা গোটেই কমলা আৰু পাহাৰতো যে ইমান ধুনীয়া খেতি হয় একচুৱেলি সঁচা কথা কৈছোঁ মই নাজানিছিলোঁ দেই ফাৰ্ষ্ট টাইম গম পাইছোঁ আৰু আজি আহি ইয়াত মজা লাগিলে ওপৰলৈ যিমান বহুত ওপৰলৈকে আছে সিমান ওপৰলৈতো যাব নোৱাৰোঁ অলৰেডি বহুত ওপৰলৈ খোজকাঢ়িয়ে আহিছোঁ আৰু যাব নোৱাৰি সেইফালে সেইটো যোনটো পাহাৰ দেখি আছোঁ যে পিছফালে সেই পাহাৰটোতো গোটেই মানে কি আছে এইটো কমলা আছে ৱাও নাইচ প্লেচ তো গোটেই ঘামি জামি অৱস্থা নাই ফাইনেলি আহি পাই গ'লোঁ এইটো কমলা বাগান মোৰ পাছফালে গোটেই কমলা লাগি আছে দেখি চাই আৰু বহুত কষ্ট হ'ল গমটো পাইছাই গোটেই ঘামি এইবিলাক গোটেই ঘাম মুখখন তো ভিডিঅ'টো ইমানতে আজিলৈ শেষ কৰোঁ যদি ভিডিঅ' চাই ভাল পালা ভাল পাবই লাগিব লাইক কৰিব লাগিব লাইক কৰা শ্বেয়াৰ কৰা ছাবস্ক্ৰাইব কৰা